যদি অসমীয়া ৰাইজে অসমৰ জনগণে হেঁচা প্ৰয়োগ কৰিব লাগে অসমত চৰকাৰ কি দৰকাৰ আছে আপোনালোকে কওক অসম চৰকাৰৰ কি দৰকাৰ আছে অসমৰ প্ৰশাসনৰ কি দৰকাৰ আছে এই এছআইটিৰ কি দৰকাৰ আছে এই সিআইডিৰ তদন্তৰ কি দৰকাৰ আছে আপোনালোকে কওকচোন অসমৰ জনতাই হেঁচা প্ৰয়োগ কৰিব ই এটা অসাংবিধানিক কথা বেআইনী কথা যি কথাৰ জৰিয়তে অসমীয়া ৰাইজক উচতনিমূলক মন্তব্য দিয়াইছে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো শাস্তি দিব নোৱাৰে আমাক পাব্লিকো এৰি দিয়ক পাব্লিকে শাস্তি দিব পাব্লিকে চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বহুত শাস্তি দিব বা পিটন খাব পাব্লিকৰ আগত এইটো কথা অনুৰোধ কৰিছোঁ যদি চৰকাৰে একো কৰিব নোৱাৰে পাব্লিকক এৰি দিব প্লিজ আমি কৰিম এইটো কাম সঁচানে হেল্ল' বন্ধুসকল সকলোকে ৰাতিলৈ এটা ব্ৰেকিং নিউজ লেটেষ্ট আপডেট লৈ আহিলোঁ সকলোৱে দেখি আছা ভিডিঅ'ত এটা জুবিন গাৰ্গৰ ন্যায় এতিয়ালৈকে পোৱা নাই আজি 19 বা 20 ডেজ হৈ গ'ল কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মালৈ এতিয়াও কথা বতৰা নাই ন্যায় কেতিয়া পাম কথাটো কৈ আছে কিন্তু এটা কথা ন্যায় বুলি শব্দটো কি মানে ন্যায়টো দি আছে মানে বিচাৰি আছে কিন্তু কেনেকৈ ন্যায় হ'ব মানে জেললৈ সোমাব জেলৰ পৰা 1 মান্থ বা 2 মান্থৰ পৰা চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কি গ্ৰেপ্তাৰ কৰি ফেলে ৰিলিজ কৰি দিব নেকি এনেকুৱা হ'লেতো একো ন্যায় নহয় ন্যায় বুলি শব্দটো এনেকুৱাই নহয় আজিকালি কি কৰে কোনোবা মানুহক হত্যা কৰে এই মানুহক আৰক্ষীয়ে জেললৈ লৈ যায় আৰু 2 মান্থ বা 3 মান্থ বা 5 মান্থ ইয়াৰ পৰা জেলৰ পৰা ৰিলিজ কৰি দিয়ে ওলাই দিয়ে এইটো কিবা ন্যায় হ'ল নেকি এইটো একো ন্যায় নহয় আমাৰ জুবিন দাক অসমৰ জনকণ্ঠ শিল্পী ফেমাছ নাম্বাৰ 1ক আমি এনেকুৱা হেৰাই ল'ব নোখোজোঁ বা নোৱাৰোঁ আমাক এনেকুৱা ন্যায় নালাগে আমি এনেকুৱা ন্যায় নিবিচাৰোঁ যে চেমকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাক 2 মান্থ 3 মান্থ জেলত ভৰাই থয় ওলাই দিয়া এনেকুৱা ন্যায় নালাগে আমাক এনেকুৱা এটা ডাঙৰ ন্যায় লাগে যাতে আমি অসমৰ জনকণ্ঠ শিল্পী জুবিন দাক সকলোৱে পাহৰি নাযায় বা জুবিন দাৰ মৃত্যুৰ এনেকুৱা এটা কৰিব নোৱাৰে আমাক এনেকুৱা এটা ন্যায় লাগে এতিয়া অখিল গগৈ ডাঙৰীয়া আৰু হেমন্ত বিশ্ব শৰ্মা মামাই কি কৈ আছে পলিটিক্স লাইনত বা ৰাজনীতিকলৈ কথাটো নি আছে জুবিন দাক কি কথা কৈছিল আগতে পলিটিক্সৰ কথা নকবা এনেকুৱা এটা পলিটিক্সৰ মানে বিজেপিক ভোট নিদিব এনেকুৱা এটা কথা কোৱা আছিল কিন্তু অখিল গগৈ ডাঙৰীয়া আৰু হেমন্ত মামা সিহঁতে কি কৰি আছে পলিটিক্সত নি আছে জুবিনৰ মৃত্যুটো পলিটিক্সত নি আছে কি কথা হ'ল এইটো বাৰু তোমালোকে কোৱাচোন কিবা কথা হ'ল নেকি এজন দাদাই কি ভিডিঅ' বনাইছে বহুত ভাল লাগিছে তোমালোকে চাই ল'বা আগতে পোনপ্ৰথমবাৰ মোৰ চেনেলত স্বাগতম জনালোঁ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কমেণ্ট কৰি দিয়ক জনাই দিয়ক আমাক সোনকালে ন্যায় লাগিব জুবিন দাৰ মৃত্যু আমি থাকিব পৰা নাই আমাক ন্যায় লাগিবই এনেকুৱা ছিংগাপুৰলৈ নি সাগৰ মাজত এনেকুৱা দায়িত্ব নোলোৱাকৈ কিয় মাৰি পেলালে আৰু শিখৰজ্যোতি গোস্বামীৰ পৰাতো মুখৰ পৰা এটা কথা ওলাই আছে কি বি দি ফেলে জুবিন দাক মৃত্যু কৰিছে এইটো সঁচা হয়নে বাৰু যদি সঁচা হয় বহুত শাস্তি পাবলৈ লাগিব যদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো শাস্তি দিব নোৱাৰে আমাক পাব্লিকো এৰি দিয়ক পাব্লিকে শাস্তি দিব পাব্লিকে চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বহুত শাস্তি দিব বা পিটন খাব পাব্লিকৰ আগত এইটো কথা অনুৰোধ কৰিছোঁ যদি চৰকাৰে একো কৰিব নোৱাৰে পাব্লিকক এৰি দিব প্লিজ আমি কৰিম এইটো কাম সঁচানে সকলোৱে চাব ভিডিঅ'টো চাই ল'ব আগতে অসমীয়া ৰাইজ অসমীয়া জনতা যি ছিংগাপুৰত আছে সেই মানুহখিনিক কি কৰিব লাগে হেঁচা প্ৰয়োগ কৰিব লাগে যাতে তেখেতসকলে তদন্তৰ আওতাত আহে যদি অসমীয়া ৰাইজে অসমৰ জনগণে হেঁচা প্ৰয়োগ কৰিব লাগে অসমত চৰকাৰ কি দৰকাৰ আছে আপোনালোকে কওক অসম চৰকাৰৰ কি দৰকাৰ আছে অসমৰ প্ৰশাসনৰ কি দৰকাৰ আছে এই এছআইটিৰ কি দৰকাৰ আছে এই সিআইডিৰ তদন্তৰ কি দৰকাৰ আছে আপোনালোকে কওকচোন অসমৰ জনতাই হেঁচা প্ৰয়োগ কৰিব ই এটা অসাংবিধানিক কথা বেআইনী কথা যি কথাৰ জৰিয়তে অসমীয়া ৰাইজক উচতনিমূলক মন্তব্য দিয়াইছে অসমৰ মুখ্যমন্ত্ৰীয়ে হেঁচা প্ৰয়োগ কৰা প্ৰেছাৰাইজ কৰা সেই মানুহখিনিক আপুনি প্ৰেছাৰাইজ কৰিব নেকি অসমীয়া ৰাইজে তাৰমানে ছিংগাপুৰত গৈ প্ৰেছাৰাইজ কৰিব নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া নে আপোনাৰ তদন্তৰ সমিতিয়ে তাত গৈ কিনে ছিংগাপুৰৰ চৰকাৰৰ লগত বহি ছিংগাপুৰৰ প্ৰশাসনৰ লগত বহি সেই মানুহখিনিক আনাৰ ব্যৱস্থা কৰিব লাগিব তদন্তৰ আওতাত
বা প্লেচ অফ অকুৰেঞ্চত গৈ কিনে গোটেই তদন্তখিনি প্ৰক্ৰিয়া কৰিব লাগিব কিন্তু সেইবিলাক নকৈ কেৱল আৰু কেৱল বিপদে পৰিচালিত কৰাৰ লক্ষ্য হৈছে আজি জইণ্ট ইনভেষ্টিগেশ্যন মেকানিজিম নাই জইণ্ট ইনভেষ্টিগেশ্যন মেকানিজিম নোহোৱাকৈ অসম চৰকাৰে কেনেকৈ এই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব এই কথাটো প্ৰশ্ন আজি উত্থাপন হৈছে কিন্তু তেখেত এইবিলাক নকৰি আচল ঘৰত ফচল নাই ঢেকি ঘৰত চান্দা হৈছে এই চৰকাৰখনৰ মানে আচল যি তদন্ত সেই তদন্তৰ প্ৰক্ৰিয়াৰ পৰা ফালৰি কাটি কেৱল আৰু কেৱল তেখেতে সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ কাৰণে তেখেতে কিছুমান কঠোৰ মন্তব্য কৰাহে আমি পৰিলক্ষিত হৈছোঁ কিয় এজন অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ মন্তব্য প্ৰদান কৰিব পাৰে নেকি যে অসমীয়া ৰাইজে চিনি নোপোৱা বাংলাদেশৰ নে কৰ সেই মমতাজৰ কথা কৈছে যে অসমত হেনো কোনোবা অনুষ্ঠানত বাংলাদেশৰ মমতাজক মানে অনুষ্ঠান পাতিবলগীয়া দিয়া হৈছিল তেখেতক মাতি অনা হৈছিল অসমৰ কোনটো জিলাৰ কোনটো ঠাইত মমতাজক মাতি অনা হৈছিল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সেই প্ৰশ্নৰ উত্তৰটো দিব লাগে জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তি বাদে বাংলাদেশৰ পৰা মমতাজক আহি ইয়াত আপোনাৰ অনুষ্ঠান কৰিব দিছিল বুলি যে তেখেতে কৈছে কৰ পৰা ক'লে তেখেতে ক'লে কাৰণ আমি চাইছোঁ সামাজিক মাধ্যমত আপোনালোকে সকলোৱে গম পাইছে যে এটা বিষয় প্ৰচাৰ হৈছে তেখেতৰ ঘৈণীয়েকৰ লগত মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘৈণীয়েকৰ লগত মমতাজৰ ফটো তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নী পীযুষ হাজৰিকা ডাঙৰীয়াৰ পত্নী আৰু মমতাজ বান্ধৱী এই কথাটো স্পষ্ট হৈছে গতিকে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিষবাস্প বিয়পা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ আমি আহ্বান জনাইছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই তদন্ত প্ৰক্ৰিয়াটো CBIক হস্তান্তৰ কৰি এই গোটেই বিষয়টোৰ আচল ৰহস্যটো ফাদিল কৰিব লাগে আৰু এটা বিশেষ কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ভাবক SIT আৰু CIDৰ তদন্ত প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ তদন্ত প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ গোপনীয়তা ৰক্ষা কৰিব পৰা নাই এই তদন্ত প্ৰক্ৰিয়াটোৱে আজি সেই তদন্তৰ ইনভেষ্টিগেশ্যনত কি কথা বতৰা কয় কি কথা বতৰা লোৱা হয় এই কথাখিনি পাব্লিকলি কৰা হৈ আছে কাৰণ কি এইবিলাক ভেকুৱানা নহয়নে পাব্লিকলি কৰাৰ উদ্দেশ্যটো কি মানুহক বিপদে পৰিচালিত কৰা মানুহক বিভ্ৰান্তি কৰা নেকি নে আচলতে এই গোটেই ইনভেষ্টিগেশ্যনটো গোপনীয়তা ৰক্ষা কৰি তেখেতসকলে ৰাজহুৱা কৰিব লাগে যে আচল ঘটনাটো কি যোৱা পৰহি দিনাখন শেখৰ গোস্বামী ডাঙৰীয়াই কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াক বিষ পান কৰোৱা হৈছিল যদিহে সঁচাকৈ যদি বিষ পান কৰোৱা হৈছিল তেন্তে এই গোটেই ঘটনাটো তদন্তৰ আওতাত ভালদৰে আনি বিষয়টো অসমীয়া ৰাইজক ন্যায় দিব লাগে বুলি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ ধন্যবাদ দুটা প্ৰশ্ন আছে যে দেখা গৈছে জুবিনৰ ঘৰলৈ গৈছে কিন্তু এটা কথা কৈছে দিনত যিহেতু মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন তেখেতে গ্ৰহণ নকৰিলে তোমালোকে দাদাই কি কথা ক'লে দেখা পাইছা বহুত ক্ষুদ্ৰ কথা কৈছে ৰাইটছ অল এভৰিথিং ৰাইট এতিয়া ন্যায়টো বিচাৰি আছোঁ সকলোৱে পাবই লাগিব ন্যায় আৰু পাম কিন্তু কেনেকুৱা ন্যায় পাম এইটো মই ভবা নাই আৰু কিবা ভাবি একো ক'ব নোৱাৰা হৈ গৈছে ন্যায়টো কেনেকুৱা হ'ব মানে জেললৈ থৈ মানে 2-3 মাহ ৰিলিজ কৰি দিব নেকি এনেকুৱা এটা ভাবি আছোঁ আৰু না এনিৱে একো ক'ব নোখোজোঁ আমাৰ মুখ্যমন্ত্ৰীৰ কাম এইটো এতিয়া কি কৰে আমি ন্যায় পাম নে নাই আমি চাই আছোঁ যদি ন্যায় নাপাম কিন্তু নেপালৰ দৰে অসম হ'বলৈ গৈ আছে এনেকুৱা এটা কোৱা কথাটো ভাবি ল'ব অ'কে নেক্সট আপডেটত লগ পাম এতিয়া মই ৰাখিলোঁ ভিডিঅ'ত নেক্সট আপডেটত তোমালোকে দেখে পাব না ধন্যবাদ ভিডিঅ' চোৱাৰ কাৰণে লাইক কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব বাই